ইংৰাজীত এষাৰ কথা আছে, চিম্পল লিভিং, হাই থিংকিং। তাৰেই পৰিচয় দিলে মুকুল চন্দ্ৰ গগৈদেৱে। কোনো কথাতে হতাশ কেতিয়াও হোৱা নাছিলোঁ। খুব ভাল কথা। হতাশ হোৱা নাছিলোঁ আৰু মোৰ এটা বৰঞ্চ সেইটো এটা কি বুলি ক'ব, ইংৰাজীত এডভান্টেজ আছিলে যে মই ছাত্ৰসকলৰ যিটো মনৰ কথা সেইখিনি কথা মই জানিছিলোঁ আৰু মই তেতিয়া দণ্ডাধীশ হিচাপে তেখেতসকলক যেতিয়া মই মানে সন্মুখত পাইছিলোঁ, তেওঁলোকৰ মনৰ কথাখিনি জানি তেওঁলোকৰ সুন্দৰকৈ মানে যিকোনো পৰিস্থিতি মানে মোকাবিলা কৰিব পৰা মোৰ সেই কেপাচিটি মোৰ হৈছিলে। আগবাঢ়ি যোৱাৰ যিটো হেৰি জাৰ্ণি যিটো হেৰি তাত মই হয়তো অলপমান হ'লেও হয়তো মানে হেৰি কৰিছিলোঁ, সেই কথাটোৰ কাৰণে মোৰ আজিও মানে ভাল লাগি থাকে। অসমীয়া যিখন বিশ্বকোষ, সেই বিশ্বকোষখন আমি সম্পূৰ্ণ কৰিব লাগে। আজি অন্যান্য ভাষা যদিও আমাতকৈ পিছত আৰম্ভ হ'ল, বিভিন্ন ভাষা আনকি বাংলা ভাষাও আমাতকৈ পিছতহে আৰম্ভ হৈছে, কিন্তু আজি যথেষ্ট তেওঁলোকে চহকী হৈছে। ৰাইজৰ মঞ্চৰ মজিয়াত মুকুল চন্দ্ৰ গগৈদেৱৰ সাৰুৱা বাক্যই আমাক সঁচাকৈয়ে অনুপ্ৰাণিত কৰিলে। চাই থাকক ৰাইজৰ মঞ্চ।